হয় আজি ইমান এটা ভাল ৰিজাল্ট কৰি পাছ কৰিলো কিন্তু ইয়াৰ আৰত আছে আসলতে দুখ কষ্ট আৰু বহুত কিবা কিবি আমাৰ লগত পঢ়া হৰকান্ত তাক বাপেকা আনি দিছি 100 পাৱাৰৰ বাল্ব নগেনৰ বাপেকা আনি দিছি টিউব লাইট আৰু খৰগেনও পঢ়িবাৰ কাৰণে তাক বাপেকা আনি দিছি এলইডি বাল্ব কিন্তু সেই হিচাপত মোৰ মস্ত কষ্ট হৈছে বিশ্বাস নকৰবা পাৰা বাল মই ধূপৰ পোহৰত জোনাকী পৰুৱাৰ পোহৰত আনকি মই বিৰিৰ পোহৰতো পঢ়ি পাইছো ফল হয় বাৰু এতিয়া শুনিবলৈ বহুত হাঁহি উঠা হ'ব পাৰে কিন্তু মেইন কথা সেইটোৱেই আসলতে ছাত্ৰ জীৱনত ধানটোৱেই প্ৰতি কণটো আৰু মনটোৱেই প্ৰতি পৰীক্ষাৰ ৰিজাল্টটো মানে তুমি পঢ়া শুনা নকৰি যিমানেই অলৌতলৌকে ঘূৰি ফুৰিবা সিমানেই তুমি জহৰনামে যাবা পৰীক্ষাৰ আগত মোৰ বহুত কষ্ট হৈছিলে লিখি লিখি চাবলৈ কাগজ কলম নাছিলে কলপাত আৰু কচু পাতত চাইৰে লিখিছিলো আৰু কিতাপৰ কথানো বাৰু মই কি কম দুই এখন কিতাপ মই নিজেও লিখি ল'বলগীয়া হৈছিলে বৰষুণৰ দিনকেইটা ঠিকেই আছিলে ঢেৰেকনিৰ ঘৰত পঢ়িব পাৰিছিলো আৰু বাকি কেতিয়াবা জোনাকী পৰুৱা দুপৰীয়াই বিচাৰি থওঁ ৰাতি পঢ়িবাৰ কাৰণে আমাৰ ঘৰৰ বাটেদি যদি কোনোবাই বিৰি খাই খাই পাৰ হৈ যায় মই সিহঁতক ৰখাই লৈ পেলাই পঢ়িছিলো আৰু আজিৰ দিনটোৰ আচৰিত কথাটো এইটোৱেই যে মই ইমান এটা ভাল ৰিজাল্ট কৰিছো কিন্তু তথাপিতো মিঠাই আনিবৰ কাৰণে পইচা নাই বাবে দেউতাই চেনি আধা পোৱা লৈ আহিছে